হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। মই বিকাশ আৰু মোৰ চেনেলটো নাম আছে বিকাশ ব্লগ। একচুৱেলি মই ব্লগাৰ হয় আৰু মোৰ নিজৰ পাৰ্চনেল লাইফ শ্বেয়াৰ কৰোঁ মোৰ চেনেলটোত। গুড মৰ্ণিং জনাইছোঁ সকলোকে। 100 বছৰ জীয়াবৰ কাৰণে আমি কি কৰিব লাগিব? আচলতে 100 বছৰ জীয়াবৰ কাৰণে আমি একমাত্ৰ উপায় আমাৰ এক্সাৰচাইজ, আৰু এক্সাৰচাইজ নহ'লে য়োগা। তো তাৰ বাহিৰে আমাৰ 100 বছৰ জীয়াই থকাৰ কোনো উপায় নাই, কাৰণ বৰ্তমান সময়ত আমাৰ যিহে খাদ্যবিলাক আহিছে আৰু লগতে পলিউশ্যন, গতিকে আমি একমাত্ৰ আমাৰ উপায় হৈছে য়োগা নহ'লে আমাৰ এক্সাৰচাইজ। গতিকে এক্সাৰচাইজ যদি আমি আমাৰ জীৱনটো সুন্দৰভাৱে পৰিচালিত কৰিব লাগিব আৰু 100 বছৰ জীয়াই থকাৰ কাৰণে আমি চেষ্টাই কৰিব লাগিব। গতিকে বলকচোন আজি এক্সাৰচাইজ কৰোঁ অলপ। একচুৱেলি ৰাতিপুৱা উঠা অভ্যাসটো মোৰো নাছিল আগতে, আৰু লাহে লাহে মই আৰম্ভ কৰিছোঁ এতিয়া। মাজতে মই বহুত বেছি আনডিচিপ্লিন হৈ গৈছিলোঁ, আৰু 9টা-10টাত ৰাতিপুৱা উঠোঁ আৰু দিনটো সেনেকৈ মোৰ আনডিচিপ্লিন হৈ যায়, কাৰণ কামবিলাক পৰি থাকে সেনেকৈ পিছুৱাই গৈ থাকে। তো মই ভাবিছোঁ অলপ নিজকে অলপ শুধৰোৱাৰ কাৰণে আৰু ৰাতিপুৱা উঠা অভ্যাসটো মই সোনকালে কৰিছোঁ এতিয়া, লাহে লাহে আৰম্ভ কৰিছোঁ। আৰু আজি বুলি নহয়, মই আগৰ পৰা আৰম্ভ কৰি আছোঁ লাহে লাহে এতিয়া, আৰু ইয়াতকৈ পাৰিলে সোনকালে উঠিম আৰু তেতিয়াহে মানে দিনটো অলপ ভালদৰে পৰিচালনা হয় আৰু লগতে লাইফটো ডিচিপ্লিন হয়। গতিকে মই এইটোৱে মানো যে আমি সোনকালে ৰাতিপুৱা উঠিব লাগে, তেতিয়াহে আমাৰ কামবোৰ ধুনীয়াকৈ চলি যাব দিনটো, আৰু আমাৰ ডিচিপ্লিন এটা হ'ব, আৰু আমাৰ তেতিয়া কিবা উন্নতি এটা আহিব নিচিনা লাগিছে আৰু মোক। তো গতিকে এইখিনি এতিয়া পুছ আপ মাৰোঁ এতিয়া, আৰু বাকী অলপ এক্সাৰচাইজ কৰোঁ আৰু অলপ গাটো গৰম কৰোঁ। আৰু একচুৱেলি ভাল লাগে দেই, ৰাতিপুৱা উঠা এটা বহুত ভাল লাগে আৰু ফ্ৰেছ লাগে একচুৱেলি। দিনটো আমি কিবা এটা কাম কৰি ভাল লাগে। যদি আমি ৰাতিপুৱা একদম দেৰিকৈ উঠোঁ তেতিয়াহ'লে আমাৰ মনটো ভাল নালাগে আৰু কামত একচুৱেলি মন নবহে। আৰু অলপ এক্সাৰচাইজ কৰিলেও মই তাৰপিছত আৰু কিবা কিবি কথা ক'ম। পাৰিবি না? হা? 100 মান পাৰিবি না? কি এই নহ'লে ৰানিং কৰাত বহুত এনাৰ্জি গুচি যায়, আৰু একচুৱেলি মোৰ ৰানিঙত বহুত বেছি উইক হয় মই, আৰু কিবা এনাৰ্জি বেছি নাথাকে, মোৰ ষ্টেমিনাৰ বেছি নাথাকে, আৰু বেলেগৰ নিচিনা মোৰ ষ্টেমিনাৰ বহুত কম আছে একচুৱেলি ৰানিঙত। আৰু বেলেগ কামকেইটা কৰিব পাৰোঁ, পুছ আপ বা বেলেগ ধৰণৰ কাম কৰিব পাৰোঁ, কিন্তু এইকেইটা এক্সাৰচাইজ কেইটা অলপ টান হয় মোৰ, ৰানিং আৰু লগতে আৰু কিছুমান আছান এক্সাৰচাইজ। ৰানিংটোত মোৰ বহুত বেছি হেৰি হয়, কি কয় এইটো, মানে হেৰিটো গুচি যায়, ষ্টেমিনাৰটো সোনকালে গুচি যায়, মোৰ নাথাকে বেছি টাইমলৈকে। এবাৰ কি হ'ল, প্ৰথমবাৰৰ কাৰণে মই ইণ্টাৰভিউ দিব গৈছিলোঁ হেৰিত, কি কয় এইটো, হেৰিত আছিল নাগালেণ্ডত প্ৰথমবাৰৰ কাৰণে মই হেৰি আছিল, কি কয় জেগাটোৰ নাম পাহৰিলোঁ মই, কিবা আছিল জেগাটোৰ নাম পাহৰিলোঁ। তাত প্ৰথমবাৰ মোৰ হেৰি ইণ্টাৰভিউ দিব গৈছিলোঁ। তেতিয়া মই একো নাজানো আৰু আৰ্মিৰ বিষয়ে বা ডিফেন্সৰ বিষয়ে একো নাজানো মই। তেতিয়া SSCৰ মোৰ দিব গৈছিলোঁ এক্সাম এটা। এক্সামটো আছিল হেৰিৰ, কি কয়, SSCৰ হয়, BSFৰ আছিল, মানে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চত। একো নাজানে, পূৰা আৰু ৰানিং পাহাৰত দৌৰিব দিছে, পূৰা দৌৰিছোঁ পূৰা আৰু পাহাৰত। লাষ্টত যায় মানে, কিন্তু মই এবাৰ নৰখিলোঁ দেই, গোটেই ৰাউণ্ডটো কমপ্লিট কৰিলোঁ, কিন্তু টাইমত সোমাব নোৱাৰিলোঁ, খালি মানে টাইমটো আউট হৈ গ'ল। ধৰ 5 মিনিটমান লেটকৈ মই সোমালোঁ, কিন্তু মানে গোটেই ৰানিংটো কমপ্লিট কৰিলোঁ। পূৰা একচুৱেলি ইজি নহয় দেই চাকৰি, ডিফেন্সত চাকৰি কৰাবিলাক মানে ইজি নহয়, কাৰণ কৰাটো ইজি নহয়, মানে পোৱাটো ইজি নহয়। চবে ভাবে ডিফেন্সত চাকৰি বহুত ইজি, ইণ্টাৰভিউ নিদিওঁ কিয়। যোনে দি চাই সিহে গম পায় যে কিমান টান আচলতে প্ৰতিটো ইণ্টাৰভিউৱে, আৰু কিমান বেছি ফিজিকেলি হেৰি লাগে, তাতে ষ্ট্ৰং লাগে, আৰু ষ্টেমিনাৰ কিমান লাগে। একচুৱেলি মানুহে বুজি নাপায় এইবিলাক কথা। চেষ্টা কৰিলে পাই দিচোন, কিন্তু ইমান ইজি নহয়, সঁচাকৈ কৈছোঁ মই, ইমান ইজি নহয়। আৰু এতিয়া বহুত বেছি কম্পিটিশ্যন চলি আছে চবতে, আৰু SSC বুলি নহয়, আৰু গোটেই চাকৰি জগতখনতে বহুত বেছি কম্পিটিশ্যন এতিয়া। ওৱান অফ দ্য বেষ্ট হ'ব লাগিব, তেতিয়াহে মানে বেষ্টতকৈ বেষ্ট হ'ব লাগিব, তেতিয়াহে মানে চিলেক্ট হ'ব।
তো সেনেকৈ আৰু অলপ কথা শ্বেয়াৰ কৰিলোঁ মই। তো কথাটো হ'ল এনেকৈ, আৰু আমি যদি 100 বছৰ জীয়াই থাকিব বিচাৰোঁ, আমি এইবোৰ কাম কৰিব লাগিব, মানে শৰীৰ চৰ্চা কৰিব লাগিব, লগতে মনৰ চৰ্চা কৰিব লাগিব আমি, নহ'লে 100 বছৰ জীয়াই থকা কথাটো মিছা কথা। আৰু যিহে আজিকালি দিন পৰিছে যে সকলোতে পলিউশ্যন বা সকলোতে খাদ্যৰো ভেজাল, গতিকে আমি যদি নিজকে শৰীৰ চৰ্চা বা মন চৰ্চা নকৰোঁ, তেতিয়াহ'লে আমি 100 বছৰ জীয়াই থকাটো মিছা কথা। গতিকে এনেকৈ আমি লাহে লাহে আমাৰ হেৰিবোৰ চেঞ্জ কৰিব লাগিব, আমাৰ লাইফষ্টাইল চেঞ্জ কৰিব লাগিব, আমি অলপ ধ্যান দিব লাগিব নিজৰ শৰীৰটো, নিজৰ মনটো, আৰু বাকী যিখিনি ড্ৰাগ এডিক্টেড বস্তু আছে, এলকহল জাতীয় বস্তু, মদ চিগাৰেট গুটকা, এইবোৰ আমি ত্যাগ কৰিব লাগিব, এৰিব লাগিব, নহ'লে এইটো 100 বছৰ জীয়াই থকাটো মিছা কথা। কাৰণ বৰ্তমান সময়ত আমাৰ নিচিনা ইউথে এইবোৰ বস্তু বেছি এডিক্টেড হয়, আৰু মদৰ লগতে বাকী যিখিনি বস্তু আছে ড্ৰাগ এডিক্টেড, আমি বহুত বেছি মানে এডিক্টেড বা আসক্ত। গতিকে আমি এই বস্তু ত্যাগ কৰিব লাগিব, তেতিয়াহে আমি 100 বছৰ জীয়াই থকা এটা চিন্তা কৰিব পাৰিম। গতিকে আজি মোৰ মৰ্ণিংটো শ্বেয়াৰ কৰিলোঁ, আৰু বহুতখিনি কথাই ক'লোঁ, মোৰ মনৰ কথাখিনি, আৰু লগতে নতুন এটা চিন্তা আপোনালোকৰ লগত দাঙি ধৰিলোঁ। আৰু যদি আমি 100 বছৰ জীয়াই থাকিম বুলি ভাবোঁ, আমি এনেদৰে আমাৰ দিনটো আমি আৰম্ভ কৰিব লাগিব, সোনকালে উঠিব লাগিব, আৰু প্ৰথম আমি কামটো এইবোৰ কৰিব লাগিব, এক্সাৰচাইজ লগতে বাকী যিখিনি শৰীৰ চৰ্চা আছে সেইখিনি আমি কৰিব লাগিব সোনকালে উঠি, তেতিয়াহে আমি কিবা এটা ভাল ফল পাম ভৱিষ্যতত, আৰু বেমাৰ আজাৰ আমাৰ নোহোৱা হ'ব বুলি ভাবোঁ। এইটো নহ'ব যিটো আমি ক'ব নোৱাৰোঁ খাটাংকৈ, কাৰণ হ'ব কিছুমান বেমাৰ আজাৰ, কিন্তু এইটো এটা নোহোৱাৰ এটা উপায়, আৰু এইটো এটা ফাৰ্ষ্ট ষ্টেপ বুলি ক'ব লাগিব, প্ৰথম পদক্ষেপ। গতিকে বহুতখিনি কথা ক'লোঁ আজি ৰাতিপুৱা উঠিয়ে মই, আৰু আজিলৈ ইমানে। আৰু আহি আছে ভাল ভাল ভিডিঅ' আপোনালোকৰ আগত আহিব, নতুন ভিডিঅ', আৰু বহুতখিনি মই ভিডিঅ' এতিয়া বনাই থৈছোঁ, আৰু যিবোৰে গাহৰি ফাৰ্মৰ ভিডিঅ' চাম বুলি ভাবি আছে বা বহুত কথা জানিম বুলি ভাবি আছে, তেওঁলোকৰ কাৰণে মই ভিডিঅ' বনাই থৈছোঁ অলৰেডি, আৰু অহাকালি বা পৰহিদিনাখন মই ৰিলিজ দিম এইবোৰ ভিডিঅ'। গতিকে আজিলৈ ইমানে, আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ছাবস্ক্ৰাইব এটা কৰিব, আৰু কাৰণ আপোনালোকৰ কাৰণে মই ভিডিঅ'বোৰ বনাই আছোঁ, আৰু বহুত বেছি নজনা কথা মই আনিম মোৰ ভিডিঅ'বিলাকত, আৰু বহুত বেছি ইনফৰ্মেটিভ মই ভিডিঅ' বনাম, আৰু যিবোৰ আপোনালোকক সহায় কৰিব আচলতে। আৰু মোৰ ভ্লগত কোনো মিছা কথা বা বেলেগ ধৰণৰ কথা বঢ়াই মই কথাবিলাক নকওঁ, আৰু একদম ট্ৰুথ কথাবিলাক ক'ম, সঁচা কথাবিলাক ক'ম, আৰু গতিকে এইখিনি আজিলৈ ইমানেই, বাই বাই।